দলৰ যিটো আশীৰ্বাদ যাত্ৰা গোসাইগাঁৱৰ 5টা সমষ্টি লৈ পেলাই আমি আৰম্ভ কৰিছোঁ। এইটো হ'ল কচুগাঁও সমষ্টি, ইয়াৰ পিছত চৰাইবিল সমষ্টি, জমদুৱাৰ সমষ্টি, শ্ৰীৰামপুৰ সমষ্টি আৰু গুমা সমষ্টি। এই আমি আজি গোসাইগাঁৱৰ পৰা আশীৰ্বাদ যাত্ৰা আমি আৰম্ভ কৰিছোঁ আৰু আশীৰ্বাদ যাত্ৰা যিটো এইটো খুব ছাকচেছফুল, একদম বিৰাট ভাল হৈছে। হাজাৰ হাজাৰ সকলো জাতি জনগোষ্ঠীৰ মানুহ ওলাই আহিছে আৰু আমি এই 5টা সমষ্টিৰ যিটো আশীৰ্বাদ যাত্ৰা এইটো আজিৰ পৰা আৰম্ভ। অহা 9 তাৰিখত আকৌ কোকৰাঝাৰত হ'ব, 10 তাৰিখত আকৌ ভেৰগাঁৱত হ'ব, এনেকুৱা হৈ থাকিব। ডিষ্ট্ৰিক্ট ৱাইজত আমাৰ এইটো পৰ্যায়ক্ৰমে হৈ থাকিব আৰু বিৰাট ছাকচেছ আমাৰ আজি 5টা সমষ্টি লৈ পেলাই যিটো আশীৰ্বাদ যাত্ৰা। এইটোতো UPPLটো আজিৰ দিনত কেণ্ডিডেট ডিক্লেয়াৰ কৰিব পৰা নাই, ইহঁতৰ কথা। বাকী দলবিলাক কেণ্ডিডেট ডিক্লেয়াৰ কৰিব পৰা নাই, এইটো ইহঁতৰ কথা। বেলেগ দলৰ কথা আমি একো নাজানো, কিন্তু BPF দল হিচাপে স্পষ্ট যোৱা 4 তাৰিখত আমি 22টা সমষ্টিত কেণ্ডিডেট ডিক্লেয়াৰ দিছে আৰু 15 আগষ্টৰ ভিতৰত অতি সোনকালে আৰু বাকী সমষ্টি ডিক্লেয়াৰ দিব আৰু 15 আগষ্টৰ পিছত আৰু 3rd পৰ্যায়ত এইবিলাক নাটক কৰি লাভ নাই, বাদ দে। মই কৈছোঁ আপোনালোকৰ ওচৰত আজি গুৰুত্বপূৰ্ণ মই কথা কৈছোঁ। BPF দলৰ প্ৰেচিডেণ্ট হৈ পেলাই BPF দল সকলো জাতি জনগোষ্ঠীক লৈ পেলাই BPF দল গঠন হৈছে। অকল বড়ো জাতিৰ কাৰণে নহয়, সকলো জাতি জনগোষ্ঠীক লৈ পেলাই আমি BPF দল কৰিছোঁ আৰু গঠন হৈছে আৰু সকলো জাতি জনগোষ্ঠীৰ কাৰণে এই BPF দলে কাম কৰি যাব। আৰু UPPL বা APSU নেতাসকলে যিটো ইউনিফিকেশ্যনৰ কথা কৈ আছে, এইবিলাক লাভ নাই। যদি ইউনাইট হ'ব লাগে BPF দলে ইয়াত এগ্ৰী, আমি আগুৱাই যাম। UPPLৰ চৰকাৰ এৰি পেলাই আহক, এই UPPL দলটো ভাঙি দিয়ক, BPF দলো ভাঙিবৰ কাৰণে ৰেডি, আগুৱাই আহক। এনে মুখেদি এই মোবাইলত এই টিভিত কৈ থাকি লাভ নাই। চৰকাৰ এৰি পেলাই আহক, আহি পেলাই দলটো ভাঙক। BPF দলো এগ্ৰী আছে দলটো ভাঙিবৰ কাৰণে আৰু আমি একগোট হৈ পেলাই একটা পাৰ্টি বনাম, বাছ। UPPLটো সংকট, এইবিলাক সুধিবই নালাগে। সংকটত থকা কাৰণেতো এইবিলাক বাহানা কৰি আছে যে ইউনাইট হ'ব লাগে, ইউনাইট হ'ব লাগে। কেনেকৈ ইউনাইট হ'ব? ইউনাইট যদি হ'ব লাগে আপুনি চৰকাৰে এৰি পেলাই আহিব লাগিব, ইয়াৰ পিছত দলটো ভাঙিব লাগিব। BPF দলো আগুৱাই পেলাই দলটো ভাঙাই দিম। একেটা চৰকাৰটো নহয়, একেটা পাৰ্টি আমি বনাম, বাছ। হৈছেতো? চৰকাৰ এৰি পেলাই আহক, যদি দল ভাঙাব নোৱাৰে চৰকাৰে এৰি পেলাই আহক। UPPL 20টা, BPF 20টা খেলিব, বাছ। হৈছে।